নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পদিনা পাতৰ কিছুমান চমৎকাৰী ঔষধি গুণৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পদিনা পাতৰ প্ৰথম উপকাৰিতাটো হৈছে, যিহেতু আমি সকলোৱে জানো পদিনা পাত সচৰাচৰ চাটনি বা আঞ্জা বনোৱাত ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ এটা ভাল সুগন্ধি আছে। আমাৰ সেউজীয়া চাটনি বুলি ক'লে প্ৰথমতে পদিনা পাতৰ চাটনি আহে। পদিনা পাতে আমাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। আমাৰ মুখত উঠা শালমইনা দূৰ কৰাৰ ক্ষেত্ৰত পদিনা পাতৰ ৰস বহুত উপকাৰী হয়। ইয়াৰ বাবে পদিনা পাতৰ ৰসৰ লগত সামান্য বেকিং ছ'ডা মিলাই লৈ এটা মিশ্ৰণ কৰি মুখমণ্ডলত সানিব লাগে। কিছু সময়ৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব। পদিনা পাতৰ ৰস লগোৱাৰ ফলত আমাৰ মুখমণ্ডলত হোৱা কিছুমান মৃত কোষবিলাক নাইকিয়া হয় আৰু আমাৰ মুখ উজ্জ্বল হৈ পৰে। ইয়াৰ দ্বিতীয় উপকাৰিতাটো হৈছে, পদিনা পানীত এণ্টি অক্সিডেণ্ট থাকে। গতিকে পদিনা পাতৰ ৰসৰ লগত পানী মিহলাই চুলি ধুলে বা চুলিত যদি সানি অলপ সময় থৈ দিয়ে তেন্তে চুলিৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ দূৰ হয়। চুলি সুন্দৰ হোৱাৰ লগতে মজবুত হয়, দীঘল হয় আৰু চুলি সৰা সমস্যা থাকিলে বন্ধ হয়। আৰু আপোনালোকৰ মূৰৰ তালুত যদি কিছুমান সংক্ৰমণে দেখা দিয়ে তেন্তে মূৰৰ চুলি পদিনা পাতৰ ৰসে ধুলে সেই সমস্যাও দূৰ হয়। আপোনালোকৰ যদি তেলেতীয়া চুলি হয় তেন্তে পদিনা পাতৰ ৰসৰ লগত পানী মিহলাই অৱশ্যেই ধুব। ইয়াৰ তৃতীয় উপকাৰিতাটো হৈছে, পদিনা আৰু নেমু ৰসৰ পানীত ভৰি ডুবাই ৰাখিলে শৰীৰৰ ক্লান্তি আৰু হতাশা দূৰ হয়, লগতে শক্তি যোগান হোৱাটো সহায় কৰে। ইয়াৰ পিছৰ উপকাৰিতাটো হৈছে, যদি আপোনাৰ ডিঙিৰ অংশ মুখমণ্ডলতকৈ ক'লা হয় তেন্তে পদিনাৰ পানী আপোনাৰ বাবে বহুত উপকাৰী হ'ব, কাৰণ এই প্ৰাকৃতিক উপাদানে টোনাৰৰ কাম কৰে। পদিনাৰ পানীৰে ডিঙিৰ অংশ যদি প্ৰতিটো সপ্তাহতে ধুৱে তেন্তে সেই ক'লা বৰণটো নাইকিয়া হ'ব। ইয়াৰ পিছৰ উপকাৰিতাটো হৈছে, পদিনাৰ ৰসে ক'লা চৰম দূৰ হোৱাত সহায় কৰে। এনে ক্ষেত্ৰত পদিনাৰ ৰসৰ লগত হালধি আৰু পদিনাৰ পাত মিহলাই পেষ্ট বনাই মুখমণ্ডলত লগাব লাগে। এনে কৰিলে আমাৰ দেহত হোৱা ক'লা চৰম দূৰ হোৱাত সহায় কৰিব। গতিকে দেখিছেনে, পদিনা কেৱল খোৱাৰ কাৰণেই নহয়, ই আমাৰ স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো যথেষ্ট উপকাৰিতা প্ৰদান কৰে। আমি এতিয়া ইয়াৰ পিছৰ উপকাৰিতাটো চাম। পদিনাৰ পাত ৪-৫টা চোবাই খালে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়েৰিয়া আদিৰ দৰে বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। যিবিলাক লোকৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে লোকে পদিনাৰ ৪-৫টা পাত গৰম পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ পিছৰ উপকাৰিতাটো হৈছে, পদিনাৰ পাত যদি চাহত ব্যৱহাৰ কৰে, অৰ্থাৎ চাহৰ লগত পদিনাৰ ৰস মিলাই খায় তেন্তে ছালৰ বিকাৰ আৰু পেটৰ সমস্যা দূৰ হয়। আমি সকলোৱে জানো পদিনাৰ পৰা যি তেল প্ৰস্তুত কৰা হয় সেই তেল কীটনাশক হয়। গতিকে পদিনাৰ পৰা প্ৰস্তুত কৰা তেল ঘৰৰ চাৰিওকাষে ছটিয়াই দিলে ঘৰৰ পৰা মহ মাখি লগতে পোক পৰুৱা পলাই যায়। গতিকে পদিনাৰ পাত আমাৰ ঘৰৰ কাৰণেও খুব ভাল হয়। আনহাতে যদি আপোনাৰ হঠাতে পেটৰ বিষ হয় তেন্তে পদিনা পাতৰ ৰসৰ লগত আদা আৰু নিমখ মিহলাই খালে সেই বিষৰ পৰা উপশম পাব পাৰে। যদি আপুনি কাহৰ সমস্যাৰ পৰা সোনকালে উপশম পাব বিচাৰে তেন্তে চাহৰ লগত পদিনাৰ ৰস আৰু নিমখ মিহলাই খালে অতি সোনকালে আৰাম পোৱা যাব। ইয়াৰ শেষৰ উপকাৰিতাটো হৈছে, যদি আপোনাৰ অহৰহ চৰ্দি, পানীলগা, জ্বৰ হৈ থাকে তেন্তে পদিনা ৰসৰ লগত মৌ জোল মিহলাই খালে সোনকালে আৰাম পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।